পদয়ামী অকে আশাৰ ভাগৱতৰ পদয়ামী অকে আশাৰ একদিনা বৈকুণ্ঠত ও প্ৰভু নাৰায়ণ বহিয়াৱা সন্ত হৰি হয় আনন্দিত হেন কালে ব্ৰহ্মাই আৰু শিৱ শুল প্ৰভুৰ মন্দিৰে যাই মুখে স্তুতি আৰু দুয়োজনক দেখি প্ৰভু আগবঢ়াই বহিব হলদিয়া প্ৰভু সুধি বেলা কি কাৰণে তোমালোকে হে ঠাই আগ সেই সময়তে হেনকালে উপস্থিত হল আৰু দুয়ো কোন আছিল জানে নাৰদ আৰু শুকমুনি প্ৰভুৰ গুণ নাৰায়ণ আৰু ব্ৰহ্মা শীঘ্ৰে প্ৰণাম নাৰায়ণ সহ মিলি হল 50 জন আনন্দিত মনে হবে কৰে নানায়ালো একদিনা বৈকুণ্ঠপুৰীত ব্ৰহ্মা শিৱ শুকমুনি আৰু নারদ মুনি প্রভু শ্রীকৃষ্ণকে
প্ৰশ্ন সুধিছিল কি প্ৰশ্ন সুধিছিল জানেনে প্ৰভু ভকত বোলে প্ৰভু ভকত বোলে কাক আৰু প্ৰভু কোনজন আচল ভকত তোমাৰ মনত প্ৰভু নাৰায়ণ মিছিকে হাঁহিৰে প্ৰভু তোমালোকে যি প্ৰশ্ন কৰিলা মোক কোৱা বৰ টান আৰু তোমালোকে জানিব বিচাৰিছা যে ভগৱানক যিয়ে ভাবে তেওঁকে কিয় ভকত বোলা হয় নহয় জানো তেনেহলে শুনাচোন হাতে লৈ লাও লতা আৰু কিছুমান ভকত আছে মাথাই জতা সেই ভকতৰ কি জানা মুখে নাহে হৰে নাম আৰু তোমালোকে হে নানা জাত নানা ভকত সদায় দেখি মনত ৰাখিবা ব্ৰহ্মা হেম কৰা ভকতৰ এতিয়া শুনাচোন ভকত এই শব্দকেইটিৰ অৰ্থ হৈছে অভয় খৰে ভগৱন্ত
অভৱ শক্তিতে ক্ষুধা অহয় সিটো কৃষ্ণ ভক্তি তাৰণত উপায় হৰণ দিও নিজেও তৰি আনক কতৰাই তেওঁহে মোৰ মনত আছে আৰু সেইবিলাক ভকতক আমি কেতিয়াবা প্ৰমাণ কৰিও চাওঁ কেনেকৈ জানানে আমাক যি সদায় ভাবে শুনা কওঁ প্ৰথমতে তাৰ ঘৰত আৰু একো সন্ধ্যা খালে যাৰ দুখন হালক সহনিকে যাৰ ঘৰে যিদিনা তাৰ ঘৰত নাই খুট যিদিনা তাৰ ঘৰত নাই খুট সেইদিনাখনেই মই কি কৰোঁ জানা সেইদিনা অতিথি দিওঁ আৰু সেইদিনা অতিথিক যদি কৰৈ পাম বুজিলানি এতিয়া তেওঁহে আচল ভকত কথা শুনি চাৰিওজনে মুখী মুখৰে মরে মরে আৰু তেনে ভকত অতিথি কেনেকৈ পালন কৰে মোৰ ভকত প্ৰভু মুঠে আকাল নহয় মোৰ ভকত প্ৰভু মুঠে আকাল নাই যিমান লাগে সিমান আৰাম কৰি খায় প্ৰভুৰ কথা শুনিছে প্ৰভু ভাবিলে বোলে লুকুছে আকা চেলে দিব তেনে
তেনে ভগৱান ভালকৈ চুৰ হোৱাই ভাল তেনে ভগৱান ভালকৈ চুৰ হোৱাই ভাল কলা হয় নেকি ঠিক আছে বলাচোন আজি আমি সেই ভকতৰেই প্ৰমাণ কৰি চাওঁ বলাই আমি বৃন্দাবনে প্ৰভু শ্ৰীকৃষ্ণই চাৰিওজনক চাই কৈছিল এয়া বৃন্দাবন ইয়াৰ পৰা আমি প্ৰথমতে ব্ৰজপুৰলৈ যাম কিয় জানানে শংকৰ তাত এজন তোমাৰ প্ৰিয় ভকত আছে নহয় বলাচোন আজি আমি সেই প্ৰিয় ভকতৰ ওচৰতে অতিথি হওঁ যায় খবে ব্ৰজপুৰ